নমস্কাৰ টিংখং ব্লগাৰ কৃষ্ণ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি মটৰব্লগ কৰিম। আমি এয়া পিতৰে গাড়ী চলাই আছে, এয়া গাড়ী চলাব আৰু মই উঠি যাম। আপোনালোকক আজি তামিলনাডু মটৰব্লগিং কৰি দেখুৱাম আৰু খুব ধুনীয়া জেগা এডোখৰলৈ যাম। চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। তেনেহ'লে গৈ থাকোঁ আজি আমি মটৰব্লগিঙত। চাই থাকিব আপোনালোকে ভিডিঅ'টো। কিন্তু ভিডিঅ' কি কিবা ক'বলগীয়া আছে নেকি? আজি আমি ভিডিঅ' বনাব গৈছোঁ। আজি মটৰব্লগ আজি প্ৰথম আগতে বনাইছোঁ, তথাপিও আজি এনেই আৰু এটা মটৰব্লগ বনাই চাওঁ কেনেকুৱা লাগে। আপোনালোক দেখুৱাবলৈ খুব ভাল লাগে মানে মটৰব্লগত ভিডিঅ'বিলাক কৰি খুব ভাল লাগে। সেইকাৰণে দেখুৱাবলৈ আপোনালোকক আকৌ আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই থাকক ভিডিঅ'টো। আজি তামিলনাডুত যথেষ্ট ঠাণ্ডা, বহুতেই ঠাণ্ডা। বহু দিনৰ মূৰত এনেকুৱা ঠাণ্ডা, বতৰটো বহুত ঠাণ্ডা কৰিছে। তাৰপিছত আৰু ডাঙৰ কথাটো হ'ল মেইন কথা, আজি আমাৰ কোম্পানীৰ কাষতে যিটো ট্ৰেন্সফৰ্মাৰ আছিলে, ট্ৰেন্সফৰ্মাৰটো মানে বেয়া হৈ থাকিলে। সেইকাৰণে ৰুমতে আছিলোঁ, কাৰেণ্টটো নাথাকিলে কামটো নহয়। আৰু তেনেকৈ মানে ৰুমতে থকা স্বত্বত আৰু কি কৰিম এতিয়া। তাৰপৰা মই বোলো এয়া পিতক মাতিলোঁ, বোলো বাইকখন লৈ আন, কিবা মটৰব্লগ এটাকে বনাওঁ বুলি কৈ মাতিলোঁ। তাৰপৰা সি আহিলে, অহাৰ পিছত আৰু এয়া ওলাই আহিছোঁ। চাই থাকক আপোনালোকে ভিডিঅ' আমাৰ আজি মটৰব্লগিং। আজি এইফালে প্ৰথম সোমাই আহিছোঁ। আমি তামিলনাডু ইমান দিন আছোঁ, এই ৰাস্তাটো কাষে আমি সোমাই আহি নাই পোৱা। আজি প্ৰথম হৈছে। ইয়াত মন্দিৰ এটা পাইছোঁ কাষতে। তাৰপিছত ইয়াত গৈ আছোঁ এতিয়া। ইয়াত মন্দিৰ বহুত। গৈ আছোঁ এতিয়া জেগাবিলাক। আজি যিটো বতৰটো আৰু ঠাণ্ডা যে, আজি খুব ভাল লাগিছে নহয় জানো? সেইটো কেনেকুৱা লাগিছে আজি বতৰটো? আৰু ইয়াততো গৰম দিনততো এইডোখৰ প্লেচ আৰু ইয়াত বহি থকা একদম খুব ধুনীয়া, মজা লাগিব ইয়াত বহি থাকিবলৈ। ইয়াত পানী কুঁৱাৰ, এইটো ইয়াত পানী এনেকৈ। তাৰপিছত এইফালে মানুহৰ ঘৰেচোন, এইফালে ৰাস্তা নাই। কিটো হ'ব আৰু এনেকৈ ৰাস্তা নাই। এইফালে অকণমান গৈ চাওঁ, ৰাস্তা নাই। যিহেতু আমাৰ ওচৰৰ জেগা নহয় যে, আৰু আমাৰ সেইডোখৰো নহয়, অকণমান আঁতৰলৈ আহিছিলোঁ আমি। কিন্তু এইফালে গৈ চাইছোঁ কেনেকুৱা হয়, কেনেকুৱা লাগে। ৰাস্তা নথকা জেগাতে আগতে এদিন আমি অবিনাশ মোৰ এনেকুৱা হৈছিলে, আজি আকৌ পিতৰ লগত আহোঁতে এনেকুৱা হৈছে। খুব ধুনীয়া। আমি বহু ভিতৰলৈ সোমাই আহিলোঁ। তাৰপিছত ইয়াৰ ৰাস্তাটো এনেকুৱা পাইছোঁ। আৰু এনেকৈ আৰু এইটো চাইডত একো নাই নেকি? কি ওলালে আৰু ৰাস্তাই নাই এইফালে। আৰু এইফালে অকণমান ভাল কিবা এটা হেৰি এটা পাম বুলি আহিছিলোঁ, নাইচোন, একোৱেই নাই। এইফালে একোৱেই নাই আজি। কি হ'ব মৰিশালি নেকি ইয়াত? চমচান ঘাট। ইয়াত খৰি চৰি আছে ন? আমি নাজানো। ইয়াৰ কাষতে পুখুৰী এটাও আছে। চমচান পাই গ'লোহি আমি। ভালে লাগে। যিমান যি হ'লে এনেকুৱা ঠাণ্ডা বতৰ হৈ থাকিলে খুব ভাল লাগে, ঘূৰিবলৈও ভাল লাগে। আৰু এনেই খুব ভাল লাগে মানে, মনটো খুব ভাল লাগি থাকে। আৰু গৰম দিলে আপোনাৰ ইয়াত যিটো গৰম হয় ন, এই গৰমত আপোনাৰতো ক'তো ওলাই যাবলৈ মনো নাযাব আৰু একো কৰিবই মন নাযাব আপোনাৰ। সেইকাৰণে বেছি মানে আমনিদায়ক হয়, মানে বেছি আমনি লাগে মানে। সেইকাৰণে এনেকুৱা ঠাণ্ডা বতৰ গ'লে খুব ভাল লাগে। তামিলনাডুত থাকিবলৈ খুব ভাল লাগে। আমি এতিয়া আহি পালোঁহি এইডোখৰ 4টা য'ত ৰাস্তা থাকে, চাৰিআলি কওঁ আমি অসমীয়াত, আমি চাৰিআলি বুলি কওঁ। ইয়াত কি বুলি কয় ভিডিঅ'? ইয়াত নাল ৰোড বুলি কয়, নহয় জানো? ইয়াত নাল ৰোড বুলি কয়। মানে নাল ৰোড মানে নাল মানে 4, ৰোড মানে আৰু গম পাইছে আপোনালোকে, জানে আৰু ৰাস্তা। এইডোখৰ জেগাডোখৰ 4টা ৰাস্তা আছে। মই ওপৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ। 4টা আছে। নাল ৰোড। ইয়াতো কেতিয়াবা আমাৰ ইয়াতে আগতে আমাৰ আপোনাৰ এইটো কাৰ্বি আংলঙৰ মানুহ আছিলে, তেতিয়া আগতে আহিছিলোঁ এবাৰ দুবাৰ। তাৰপিছত এতিয়া নহা হ'লোঁ, জানো গম নোপোৱা হ'লোঁ, ঘৰলৈ গ'লগৈ নেকি। আমি গৈ আছোঁ। পিতৰে কৈছে ভাল জেগা এডোখৰ দেখুৱামগৈ বুলি। এতিয়া কিমান ধুনীয়া জেগালৈ দিছে পিতৰে জানিব আৰু। গৈ আছোঁ পিতৰৰ লগতে। পিতৰক কেনেকুৱা হাই এটা দি দিব লাগে। পিতৰ গৈ আছে। ঘৰ নেপাওঁ মানে, অকল ইয়াত কোম্পানী পাবি, এইটো যদি অকল ফিল্ড পাবি। ইয়াত অকল মানে এইবিলাক ফিল্ডেই হয়, আৰু ইয়াত কোম্পানী আছে। আৰু বেলেগ মানুহৰ ঘৰ প্ৰায় কম ইয়াত। মানুহৰ ঘৰ নাহে ন? মানুহৰ ঘৰ প্ৰায় কম ইয়াত। এইফালে যাব লাগিব নেকি? এইফালে এতিয়া আমি যাব লাগিব। মই ইয়াত ক্ৰিকেট খেলিছিলোঁ। ইয়াত ন? ইয়াত পিতৰে আহি কিনে ইয়াত ক্ৰিকেট খেলিছিলেহি আগতে এবাৰ আহি কিনে, বহুত দিনতে, আজি এবছৰমানৰ আগত আৰু। আমাৰ এই অবিনাশ মৰাণৰ বাৰ্থডেত আহি পিনে ইয়াতে ক্ৰিকেট খেলিছিলে সিহঁতি। কিমান ধুনীয়া জেগা। ৰাতি ইয়াত ভলী খেলে বোলে, এনেকৈ ইয়াত ক্ৰিকেট খেলে। এতিয়া এইফালে গৈ আছোঁ, এইফালে পোনে গৈ আছোঁ। ৰাস্তা চব কেনেকুৱা ৰাস্তাইদি গৈ আছোঁ আমি। পিতৌ নেপেলাবি আকৌ দেই।
এনেকুৱা ৰাস্তাইদি গৈ আহি আমি আৰু এয়া পালোহি আমি অলপমান ওখ ঠাই এডোখৰ পালোহি এডোখৰ ওখ এই তললৈ নাযাওঁগৈ এয়া পালোহি এয়া আপোনালোকক ওপৰৰ পৰাই দেখুৱাই দিছোঁ আৰু এয়া আমি থকা ঠাইডোখৰ অকণমান ওখ এইডোখৰ এতিয়া আমি যোনডোখৰ আছোঁ তাৰপিছত তললৈ এয়া কোনটো সেইটো ৰাস্তা হয়তো ক বন্ধ কৰি দিলে ন আমি এয়া পালোহি এয়াৰ পৰা এইখন দেখিছে ফেঞ্চিং মাৰি থৈ দিয়ে আজি আমাৰ 3বাৰ হ'ল এনেকুৱা এই মানে এনেকুৱাকৈ অকল ফেঞ্চিং মাৰি থৈ দিয়াই দেখিছোঁ মানে য'তে হ'লেও ৰাস্তা বন্ধ মানে যাবই নাই পোৱা আমি বাহিৰত থাকিলে আৰু প্ৰায় এনেকুৱা হয় কিছুমান জেগালৈ যাবলৈ অকণমান ভয় লাগে কাৰণটোতো আপোনালোকেতো গম পাইছে চাগে বাহিৰত মানে বাহিৰৰ জেগা হয় ন ইমান মানে নিজৰ জেগা নিচিনা বা আমাৰ নিজৰ অসমখনৰ নিচিনাকৈ ইয়াত মানে তেনেকৈ ঘূৰিব নোৱাৰি ঘূৰিব পাৰি চবতে ঘূৰিব পাৰি তথাপিও মানে নিজকে কিবা অকণমান ভয় লাগে মানে এইফালে যদি দূৰ জেগালৈ যাবলগীয়া হয় ন কম খৰচতে যাব পাৰি কম খৰচ হয় তেনেকৈ মানে যোৱা নাই আৰু এয়া কোম্পানী এটা দেখুৱাইছোঁ এয়া ডিক্সি কোম্পানী বহুত ডাঙৰ কোম্পানী হয় এইটো আৰু ভিতৰলৈ বহুত ডাঙৰ হয় ইয়াত এনেকৈ এইটো এতিয়া নতুনকৈ বনাইছে এইটো আৰু ভিতৰলৈ বহুত ডাঙৰ হয় এইটো কোম্পানীটো ইয়াতে আমাৰ অসমৰো আছে উৰিষ্যাৰ মানুহ আছে ইয়াতে এই ডিক্সি কোম্পানীটোত আহি আৰু আমি আমাৰ থকা ঠাইডোখৰ উটুকলি এইখন খুব ডাঙৰ নামটো কংগু মেট্ৰিক হাই ছেকেণ্ডেৰী স্কুল আৰু আপোনালোকে হয়তো কংগু নামটো শুনিছে ইউৰোড ডিষ্ট্ৰিক্টত আছে সেই কংগু কলেজখন ইউৰোড ডিষ্ট্ৰিক্টত আছে আমাৰ এইটো তিৰুপুৰ ডিষ্ট্ৰিক্ট হয় তাতে আছে বহুত ডাঙৰ কলেজ এখন বাছবিলাক দেখিছে বহুত দূৰৰ পৰা আহে ল'ৰা ছোৱালীবিলাক সেইকাৰণে বাছ দি দিছে খুব ধুনীয়া লাগিছে দেই বাছকেইখন এয়া গেটখন কংগু বহু ল'ৰা ছোৱালীবিলাক খেলি আছে তাতে আৰু এনেকৈ আৰু আমি ইয়াত গৈ আছোঁ এতিয়া আমি তললৈ যাম খুব ভাল লাগে ইয়াৰ স্কুল ছুটি দিয়া সময়কণত এতিয়া আমি আহিছোঁ বাছবিলাক আহি ৰৈছেহি গৈ আছোঁ আমি এতিয়া আহি আৰু এইডোখৰ ৰৈ আছোঁ এইডোখৰতে ৰৈ আছোঁ এইফালে এতিয়া তেনেকৈ গাড়ী অহা নাই আৰু এইফালেও এতিয়া নাই গাড়ী নাই আমি এতিয়া এইডোখৰতে ৰৈ আছোঁ এইটো ধুনীয়া একদম ধুনীয়া আমি ভিউ পইণ্ট এটাতে আমি ৰৈ আছোঁ তাৰপিছত মেইন কথাটো কি হ'ল আজিতো আৰু ক'লোৱে আপোনালোকক কামটো ছুটি থকাৰ কাৰণে আমি এইফালে ওলাই আহিলোঁ মটৰ ব্লগিঙৰ কাৰণে কিমান কি কেনেকৈ বনাব পাৰিছোঁ কি দেখুৱাব পাৰিছোঁ মই দেখুৱাইছোঁ আৰু ধুনীয়া তেনেকুৱা হেৰি বিচাৰিয়ে ফুৰিছোঁ আমি পোৱা নাই আমাৰ সদায় তেনেকুৱাই হয় কাৰণ আমি তেনেকৈ আগতে ইমান আমি ঘূৰি ফুৰা নহৈছিলে আমাৰ প্ৰায় আমি তেনেকৈ দূৰলৈ বা ওচৰতে কি আছে তেনেকৈ আমি ঘূৰি ফুৰা নহৈছিলে কাৰণ এতিয়া আমি ঘূৰাৰ কাৰণটো হ'ল এতিয়া ইউটিউব চেনেলটো খুলি পিনে আৰু প্ৰায় ঘূৰোঁ অলপমান দূৰলৈ কোনোবাই যদি তেনেকুৱা ভাল প্লেচ থকা জেগালৈ জেগাৰ কথা কয় বা ভাল এডোখৰ জেগা আছে আহিবি ক'লে তেনেকৈও আমি যোৱা হয় এতিয়া আমি আৰু এইডোখৰতে আমি যিমানডোখৰত আছে ইয়াতে ভিতৰতে ভাল জেগা আছে নেকি বুলি দেখুৱাবলৈ তাকে চেষ্টা কৰিছোঁ আপোনালোকক অকণমান হাবিৰ ভিতৰলৈ সোমাই আহি দেখুৱাইছোঁ হ'ব দেই হাবিৰ ভিতৰবিলাক ইয়াত হাবি মানে এতিয়াতো গছ গছনি তেনেকুৱাকৈ নাই গছ গছনি নাই তাৰপিছত এয়া এটা শিল ডাঙৰ এইটো শিল ঐ বিদৌ তই তাতে থাক মই অকণমান ওপৰলৈ গৈ চাচোন দেই ভয় নকৰিবি আকৌ মই ওপৰলৈ অকণমান আহিছোঁ প্ৰায় মানে আমাৰ এতিয়া চাওক এইবোৰ কিমান শিল ভিতৰত মই এতিয়া ভালেখিনি ওপৰলৈ উঠি আহিছোঁ গছৰ পাতেই নাই একেবাৰে পাত নাই এইবিলাক বহুত শিল শিলে ওপৰলৈ এনেকৈ আৰু এনেকৈ ওপৰলৈ উঠি যাব পাৰি উঠি যাব মন নাই যোৱা অকলীয়াকৈ আহিছোঁ ন ওপৰলৈ অকণমান ভয় লাগিছে সি তলতে আছে বহুত তলত আছে ভিতৰত আহি পেলাই ৰাস্তাটো বহুত তলত আছে এইফালে ভিতৰলৈ আহিছোঁ আমাৰ এইবিলাকত হ'লেতো একদম পূৰা মানে জোপোহা হেৰি থাকিলে হ'লে গছ তেনেকৈ ইয়াত এইবিলাক নাই আৰু চাপৰে হয় ইয়াত খুব গৰমটো বেছি হয় তাৰপিছত আৰু পানীটো ইয়াত খুব প্ৰায় কম পায় ন সেইটো কাৰণে গছবিলাক চাপৰ হয়
তাৰপিছত এয়া দেখুৱালোঁ আপোনালোক তামিলনাডু জংঘলৰ ভিতৰত সোমাই দিছোঁ ভিতৰে কৈ আছে এই জেগাডোখৰত খুব ভাল লাগিছে বুলি কৈছে আৰু আজি যিহেতু ঠাণ্ডা যে অলপ আৰু বতৰটো খুব ঠাণ্ডা লাগি আছে আৰু ইমান গৰমো নাই আৰু এনেকুৱা জেগাডোখৰত আহিলেতো আপোনালোকে জানেই ইমান ধুনীয়া জেগাডোখৰ ইয়াৰ পৰা আমি ৰাস্তা পাই এইডোখৰ তললৈ আমি চাই আছোঁ ওপৰৰ পৰা তললৈ আমি চাই আছোঁ আৰু কিমান ভাল লাগিব পাৰে মনটো নহয় জানো খুব ভাল লাগিছে তাৰপিছত সোঁফালে আকৌ সৰু সুৰাকৈ দেখি আছোঁ এনেই পাহাৰকেইখন দেখি আছোঁ আৰু ভালিছে কেমেৰাত হয়তো আপোনালোকে অকণমান দেখিবলৈ বেছি সৰু সৰু দেখিছে আমি ওচৰৰ পৰা অলপ দেখি আছোঁ যে চকুৰ কাষতে আৰু সেইকাৰণে অকণমান ডাঙৰ দেখিছোঁ খুব ভাল লাগিছে দেখিবলৈ ভিডিঅ' কেনেকুৱা লাগিছে মজা আহা নাই এতিয়া আমি ভিডিঅ' আগলৈ যাম নেকি আগলৈ যাওঁ কিবা ভাল জেগা আছে নেকি চাওঁগৈ আমি দৰ্শকক আমি দেখুৱাব লাগিব নহয় জানো ভিউৱাৰ্ছক আমিতো ভাল জেগাডোখৰ কাৰণে আমি সদায় ভাল জেগাডোখৰ বা ভাল হেৰি এটা দিবৰ কাৰণে আপোনালোকক বিচাৰি ফুৰোঁ তেনেকৈ আমি বাহিৰত থাকিলে মানে এইটোৱে অকণমান দিগদাৰ হৈছে অসমত থকাটো আমিতো এইটো ক'ত গ'লো হ'লে ঠিকন নাই আমি জেগা বিচাৰি আমি নেজানো ন প্ৰথম আৰু এতিয়া ইউটিউবৰ চেনেলটো খুলি পিনেহে আমি তেনেকৈ অকণমান ঘূৰা হৈছে হয় নহয় আগতে আমি ঘূৰা নহয় আৰু কোম্পানী কাম কৰিলোঁ আৰু অকণমান সেই ওচৰৰ টাউনডোখৰলৈ ওলাই আহিলোঁ আৰু কিবা এটা খালোঁ আৰু আকৌ গৈ কাম কৰিলোঁ নহ'লে কাম নাথাকিলে শুই থাকিলোঁ বছ ইমানেই আৰু নহ'লে ডাঙৰ এই বাছ ষ্টেণ্ডবিলাকলৈ কেতিয়াবা যাওঁ তেনেকৈ এইবিলাক ঘূৰি ফুৰা জেগা জুগলি চোৱা সিমান নহৈছিলে তেওঁ যে কি নহওক টকা পইচানো কি আজি আহিব কাইলৈ নাই তেনেকুৱা হৈয়ে থাকিব নহয় জানো এবাৰ মানুহে যে অকল যে কৰিব লাগিব খাব লাগিব বুলিয়ে কথাটো নহয় কাৰণ কেতিয়াবা অকণমান নিজৰ মনটো আনন্দ কৰিবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে নিজৰ এটা স্মৃতি জীয়াই ৰাখিবৰ কাৰণে মানুহেতো কিবা এটা কৰিবই লাগিব আৰু কৰিতো মানুহটো আৰুতো আমাৰ ইমান আমি নিম্ন পৰ্যায়ৰ মানুহ আমিতো কাম কৰি খোৱা মানুহ যিহেতু কাম কৰি খাবই লাগিব কাৰণ তাৰ মাজেৰে আমি এনেকৈ অকণমান ফূৰ্তি কৰিমেই আৰু ফূৰ্তি কৰি যামেই চাই থাকক তেনেহ'লে আমাৰ ভিডিঅ'টো আৰু আমি এতিয়া যোনডোখৰ ঠাইত আছিলোঁ এইডোখৰ এতিয়া আমি এতিয়া গৈ আছোঁ এই তাৰ ওপৰলৈ এই ওপৰলৈ তাত মন্দিৰ এটা আছে মন্দিৰটো আপোনালোকে যদি হয়তো মোৰ ভিডিঅ' নতুনকৈ চাইছে তেনেহ'লে তাতে মন্দিৰটো চাব পাৰিব দি থৈ দিয়া আছে তামিলনাডুৰ ঐতিহাসিক মন্দিৰ বুলি তাত হেৰিটো লিখি থৈ দিয়া আছে থাম্বনেইলটো আছে আপোনালোকে চাব পাৰে ইয়াত খুব ধুনীয়া লাগে মন্দিৰটো চাবৰ কাৰণে খুব ভাল খুব ধুনীয়া মন্দিৰ তামিলনাডু মন্দিৰ আৰুতো চাবই লাগে কাৰণ আমাৰ অসমততো ইমান ডাঙৰ আমাৰ নিজৰ হেৰিবিলাক আছে তথাপি এই বাহিৰৰ মন্দিৰবিলাকো অকণমান চাই চাবচোন খুব ভাল লাগে চাবৰ কাৰণে এইফালে কৈছিলোঁ যে এইফালে মন্দিৰলৈ যায়গৈ এনেকৈ ওপৰলৈ যাবগৈ লাগিব এতিয়া আমি ইয়াত আছোঁ গৈ আছোঁ আমি এতিয়া তললৈ গাড়ীটো ষ্টাৰ্টটো বন্ধ কৰি দিছে আমাৰ পিতয়ে তেল বাচি যাব হয় নহয় মজা লাগে হয় নহয় সব গ্ৰীণ হৈ যায় ন আৰু এয়া মন্দিৰ গেট এইফালে সোমাই যাব পাৰে আপোনালোকে চাব ভিডিঅ'টো ঐতিহাসিক মন্দিৰ বুলি আৰু কিবা এটা দিয়া আছিল মই পাহৰিছোঁ অকণমান এইফালে সোমাই যায় এনেকৈ কৰি ওপৰলৈ চাব খুব ভাল লাগে মন্দিৰটো দেখিবলৈ বাইক ষ্টাৰ্ট দিয়াই নাই এনেকৈ গৈ আছোঁ আমি বহুত ওপৰৰ পৰা অহা হৈছে এইটো আপোনালোকে অকণমান কেমেৰাত হয়তো দেখিবলৈ অকণমান হেৰি লাগিছে তথাপি বহুত তল এনেকৈ ডাউন হয় গৈ আছোঁ এতিয়া আমি বাইক ষ্টাৰ্টেই দিয়া নাই আপোনালোকে সুধিব পাৰে মই সঁচাকৈ কৈছোঁ বাইক ষ্টাৰ্টেই দিয়া নাই এই ৰাম নাৰায়ণ দেখিছে বাইক ষ্টাৰ্ট দিয়া নাই এতিয়া দিবলগীয়া হ'বগৈ চাগে ন এয়া আৰু মন্দিৰ আছে ইয়াতে এইটো স্পীড ব্ৰেকাৰ এটা আছে ইয়াতে এইটো এতিয়া ষ্টাৰ্ট দিবলগীয়া হ'ব মানে এইটো স্পীড ব্ৰেকাৰটো পাৰ হ'লোঁ ক'লে এইবাৰ ষ্টাৰ্ট কৰি দিয়া হৈ গ'ল এইবাৰ যাব লাগিব ষ্টাৰ্ট কৰি এতিয়া আপোনালোকক এতিয়া দেখুৱাম এয়া স্কুলৰ ল'ৰা ছোৱালীবিলাক এতিয়া স্কুল ছুটি হ'লে মানে এইবিলাক ল'ৰাবিলাক স্কুলৰ পৰা গৈ আছে ইয়াত আহিছে এতিয়া ইমান মানুহ ভিৰ ইয়াতে আৰে দুখনমান বাছ ভৰ্তি হৈ যাব মানে ইমানে মানুহ মানে আছে তাতে ৰৈ স্কুলৰ ল'ৰা ছোৱালী এতিয়া 4টা বজাত স্কুল ছুটি হৈছে আৰু ইহঁতেও যাবৰ কাৰণে তাতে ৰৈ আছে বাছত কিছুমান অকণমান দূৰৰ পৰা আহেতো গৈ আছে এতিয়া এইফালে সোমাই গৈ আৰু কিমান কি দেখুৱাব পাৰোঁ দেখুৱাম আৰু দেই আপোনালোকক এইফালে ওপৰত আছে এইটো ট্ৰেইনৰ ৰাস্তা আৰু কাষে পানীৰ গাড়ী এখন পানী দি ফুৰিছে এনেকৈ তাৰপিছত ট্ৰেইনৰ ৰাস্তা কাষে এতিয়া আমি গৈ আছোঁ
ৰাস্তাই হয় এইটো सबसे लेतेरा रास्ता আৰু হাবি তলীয়া ৰাস্তা হয় কিনাৰে কিনাৰে গৈ আছো ওপৰে ট্ৰেইন এখন যোৱালে খুব ভাল লাগিলে হ'লে খালি এতিয়া ন আমি এতিয়া থকা ইটো পাৰলৈ গ'লে মানে আমাৰ ৰুমখিনি আছে তাতে আৰু আমি এতিয়া ট্ৰেইনৰ ৰাস্তাটো এই পাৰলৈ আহিছোঁ বহুত ডাঙৰ নাৰিকল বাৰী দেই এখন স্কুলৰ পৰা এতিয়া ল'ৰা ছোৱালীবিলাক আহিছে এইবিলাক এয়া ট্ৰেইন আহি আছে আমি এতিয়া ষ্টেচনৰ কাষতে আছিলোঁ ট্ৰেইন দেখিলে মানে এনেই ঘৰলৈ যাওঁহে লাগে যিহেতু আমি ট্ৰেইনতে অহা যোৱা কৰি থাকোঁ অসমৰ পৰা তামিলনাডুলৈ এইখন ক'ৰ পৰা আহিছে আপোনালোক দেখাব পৰা গ'লো এতিয়া ওচৰলৈ ভালেখিনি দূৰত আছে যে আমাৰ বিবেক এক্সপ্ৰেছখন যোনখন ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ আহে সেই এক্সপ্ৰেছখন দেখিবৰ কাৰণে মানে এনেকুৱাই মই সেইকাৰণে আহিছিলোঁ এইডোখৰলৈ আপোনালোকক দেখুৱাওঁ বুলি ৰংটো মানে একেই দাবাখিনিৰ ৰংটো একেই মানে পিতো তামিলনাডুত থকা 4 বছৰ হ'ল ন 4 বছৰ হৈ গ'লি 4 বছৰ হৈ যাওঁতে ঘৰলৈ যোৱাই নাই ইয়াতে আছে তাৰপিছত ইয়াৰ হেনো মানে খুব ভাল বাইক চলাবলৈ খুব মন যায় ই মানে ইয়াতে এখন চলাই ফুৰে আৰু এখন হিৰো হোণ্ডা বুঢ়া হৈ গৈছে তথাপিও নাই আমাৰ মালিকৰ হয় এখন তাৰপিছত চলাই ফুৰে কেতিয়াবা আমিও যাওঁ কেতিয়াবা প্ৰয়োজন কোনোবা ঠাইলৈ যাবলগীয়া হ'লে মালিকে লৈ যাব দিয়ে তাৰপিছত পিতো এনেই কি বাইক চলাই ভাল লাগে বাইক মানে কি ছুপাৰ বাইকবিলাক চলাই ভাল লাগে এই মানে কেনেকুৱা মোৰ ছুপাৰ বুলি ক'লে খুব চব ভাল বা ধুনীয়া নহয় জানো ভাল বুলি ক'লে কি আছে আজিকালি আমাৰ নামবোৰত ভিটি আৰু KTM আছে আৰু হিমালয়ান আছে আৰু বুলেট আছে এইবিলাক কোনখন বেছিকৈ চলাবলৈ বেছি ভাল লাগে ভিটিখন চলাই সেইখন পুৰা মজা লাগিব নেকি চলাবলৈ ভাল লাগে আপোনাৰ চবকে ভাল লাগে আপোনাৰ মোৰ মানে ভাল লগা সেইখন ভাল লাগে তাৰমানে আটাইতকৈ ভাল লাগে ভিটি ভাল লাগে মোৰ মানে সুধা কথাটো কি হ'ল মই মানে ঘৰলৈ গৈ পিনে যে বাইক এখন ল'মগৈ বুলি ভাবিছোঁ দেই বেলেগে খুব মটৰ ব্লগবিলাক ইউটিউবাৰবিলাকে খুব বনাই থাকে ময়ো তেনেকুৱাকৈ ক'ৰবাত এনেই এটা দুটা ভিডিঅ' বনাম বুলি মই আশা কৰিছোঁ মানে চাওঁ ঘৰলৈ গৈ বাইক এখন যদি ল'ব পাৰোঁ মটৰ ব্লগ বনাই চাম কি দেখুৱাব পাৰিলোঁ আপোনালোকক দেখুৱালোঁ তাৰপিছত আৰু আহি এতিয়া আমি ৰুমৰ ওচৰ পালোহি যিহেতু মটৰ ব্লগিং নহয় জানো গাড়ীৰ ওপৰৰ পৰাই কৈছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকেও কৈছোঁ ছাবস্ক্ৰাইব কৰিব চেনেলটো যাতে পাহৰি নাযাব আৰু যাতে মই ভিডিঅ' বনালে আপোনালোকে সোনকালে লগে আৰু নটিফিকেশ্যন গৈ পাইগৈ একেকৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ বাই বাই